প্রমোদ বড়ো যেটো পাল্টাই খালে একটা অন্যতম কাণ্ডাৰী প্রমোদ বড়ো পরাজিত হওয়ার কারণ এই গোটেইবিলাক উপরতো গাত লাগিব যে প্রমোদ বড়ো নিজে পাল্টাই খালে। আৰু আপোনালোকে যিকেইটা কুৱেশ্যন সুধিছে খুব ৰাইট কুৱেশ্যন সুধিছে যে বিশেষকে আপচুৰ সভাপতি ডাঙৰীয়া আমি সন্মান কৰোঁ আপচুৰ সভাপতি হিচাপে এতিয়া UPPLৰ এজন সেনানী হৈছে আমাৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলৰ। দেখা যাওক নিৰ্বাচনত কোনটো সমষ্টিত নিৰ্বাচন খেলে প্ৰতিদ্বন্দ্বী হিচাপে বহুত ক'বলগীয়া আছে। প্ৰমোদ বড়োৰ আটাইবিলাক ফেইলৰৰ গুৰিত আছে ফেইলৰৰ অংশগ্ৰহণ কৰিব লাগিব। প্রমোদ বড়ো যেটো পাল্টাই খালে একটা অন্যতম কাণ্ডাৰী প্রমোদ বড়ো পরাজিত হওয়ার কারণ এই গোটেইবিলাক উপরতো গাত লাগিব। দীপেন বড়োৰ কি হ'ব ওদালগুৰি সমষ্টিত? না মই সেইটো কৈছো যদি ওদালগুৰি সমষ্টিত খেলে যতেই খেলক আপোনালোকে স্ট্ৰেটেজি হিচাপে ক'ব লাগিলে আমাৰ ওদালগুৰি প্ৰাৰ্থীগৰাকী বেলেগ প্ৰাৰ্থী হোৱাহেঁতেন চাগে অলপ কঠিন হ'লহেঁতেন। হোৱাৰ কাৰণে এটা বিশেষ জনগোষ্ঠী বাদ দি আটাইবিলাকে একফালে হ'ব আৰু একফালে হৈ আমাৰ প্ৰাৰ্থীগৰাকী ভোট দিব। সেইটো কিন্তু ভয়ংকৰ কাণ্ড হ'ব য'তে নেখেলক কেঁচা হৈ আছেতো জাষ্ট সদ্য মানে ৰিটায়াৰ্ড ফ্ৰম আপচু, গতিকে সেইটো মানুহে কিন্তু নাপাহৰে। আজি একচুৱেলি আমাৰ প্ৰাইমাৰী লেভেলত যিখিনি অলপ আমাৰ দুৰ্বলতা আছে দুটামান আমাৰ বোৰ্ড কমিটি যোৱাবাৰ ইনএক্টিভ হৈ আছে বোৰ্ড কমিটিবিলাক এক্টিভ কৰাৰ কাৰণে তিনিজনীয়া 5টাতে কমিটি বনাই দিয়া হৈছে। মই ভাবো যে 3-4 দিনতে হৈ যাব, সেইবিলাক খুব টান কাম নহয়। এটা ঠাইত বোৰ্ড কমিটি লৈ গৈ 3-4খন বোৰ্ড কমিটিৰ মানুহ একেলগে বহিব পাৰে, কাৰণ এখন কমিটিত মিনিমাম 31ৰ পৰা 101লৈকে আমাৰ কৰে, গতিকে খুব বেছি মানুহ নহয়। 3 দিনত অতি সহজতে 3জন মানুহে কমপ্লিট কৰিব পাৰিব।